আমাৰ যিহেতু গোটেই এপ্ৰিল মাহটো 2 এদিনতে ইলেকশ্যন কমিশনে পৌৰ নিগমৰ ইলেকশ্যন ঘোষণা কৰিব। ইট মে বি এ মেটাৰ অফ ডেইজ। 10 তাৰিখৰ আগতে ডেফিনেটলি তেওঁলোকে নিৰ্বাচন ঘোষণা কৰিব, কাৰণ হাইকোৰ্টত আমাৰ শপতনামা আছে যে আমি ইলেকশ্যন পাতিম। তাৰ সমান্তৰালভাৱে মাজুলীত ইলেকশ্যন ইতিমধ্যে নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে। তাৰ লগে লগে এপ্ৰিল মাহত আমি গুৱাহাটী পৌৰ নিগমৰ ইলেকশ্যন পাতিম আৰু এপ্ৰিল মাহতে সমান্তৰালভাৱে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে একে লেঠাৰিয়ে বহাগ বিহু হ'ব, 4টাকৈ ইলেকশ্যন হ'ব। এই গোটেইবিলাকৰ পটভূমিত মই ৰাজ্যবাসীক এটাই অনুৰোধ কৰিম, যাতে ডাবল ভেকচিনেশ্যনটো তেওঁলোকে কৰি লয়।